Welcome back to my YouTube channel, guys. আজি আমি কেটামান প্ৰ্যাঙ্ক ভিডিও বনাবলৈ গৈ আছো বা কমেডি ভিডিও হ'ব পাৰে এতিয়া বনাম এতিয়া চাই থাকক আপোনালোকে আজি আমাৰ এই ভিডিও ভগনি ইমান হাজি গাছি কোনফালে যোৱা বাপেৰা বিয়া হ'লে যাও মোৰ বাবাই বিয়া পাতিছে মুং নামতা এই জহনি বহিনা কৈছে মই তিনিয়ালে বলে পাহুংগতে থাক নমস্কাৰ আমি এটা স্ক্ৰিপ্ট বনালো আৰু এতিয়া স্ক্ৰিপ্ট বনাম অলপ দুদিনমানৰ পিছত এতিয়া আপোনালোকক আমাৰ মানে ঘৰৰ ওচৰৰে বাউণ্ডাৰীটো দেখালো আৰু এবাৰটো ঘৰত কি আছে বোলে কঁঠাল গছ বোলে আম গছ আছে আৰু এয়া আবাৰ বৌবাহঁতৰ ঘৰ আৰু বৌবাহঁতৰ ঘৰৰ ওচৰতে মানে আমাৰ বৌহঁতৰ ঘৰ আছে দাদাহঁতৰ ঘৰ এই ঘৰ আৰু আপোনালোকৰ খবৰ খাতিবোৰ কেনেকুৱা ক'ব আৰু আমাৰ পেজটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইউটিউব চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰপিছত ভাল লাগিলে লাইক কৰিব আৰু আমাৰ এইজনী গৰু পোৱালি আৰু এয়া টেঙা গছ টেঙা লাগি আছিলে বৰ্তমান এদাই হ'ল আৰু খোৱা আৰু সেইটো খাল ইয়াত মাছ আছে আৰু এইফালে জলকীয়া মই এবাৰ কৰিছোঁ জলকীয়া তাৰপিছত সেয়াই আৰু আমাৰ তাৰপৰা এইফালে শাক আছিলে মোৰ আগৰ এটা শ্বৰ্ট ভিডিঅ' দি থোৱা আছে তাত পাবই শাকৰ বাৰীখন মই দেখুৱাইছিলোঁ এইজনী আমাৰ বৌমাহঁতৰ ছোৱালী এইজনী নাম জয়শ্ৰী হাই কৈ দে আৰু এতিয়া আমি মানে ভাইটিহঁতে ক'ৰবাত বল এটা হেৰালে হেনো তালৈ গৈ আছোঁ আৰু আপোনালোকৰ সেইফালে সৰিয়হ চৰিয়হ কৰিছেনে চবেই তাৰমানে কমেণ্ট এটা কৰি দিব আৰু আমাৰ এইফালে সেয়া সৰিয়হটো ফুলি আছে বৰাবৰ আৰু ভাইটিহঁতে বল খেলি আছিলে বলটো হেৰালে বুলি কৈছে এতিয়া বিচাৰিবলৈ মাতিছিলে সেইকেইটা আৰু মানে যাৰ ঘৰত বলটো পৰিছিলে মানুহৰ মানে জিৰ' মাৰি থৈছে গতিকে এতিয়া গোটেইকেইটাই বিচাৰি ফুৰিছে আৰু বোলে বিচাৰি আছে বল হেৰালে বলটো ইহঁতলৈ পৰিছিলে নেকি কেনে এইবিটাই ঐ এইডোখৰত চা এইটো নাম জোন সেইটো ডমিনী তহঁতৰ দেখিব হ'লে বেয়া পিটিবহি আৰু আমাৰ ভাইটিয়ে বৰ ভাল মানে নেমাৰে বাৰু সি আৰু এইজনী জয়শ্ৰী একদম হাঁহি আছে বৰাবৰ আৰু ঐ সৰিয়হখিনি আছে পৰা শুনিব অকণমান এইটো মৃণাল বলটো কাহানি হেৰালে 4 দিন হ'লেই বিচাৰিয়ে পোৱা নাই গাইজ চাই থাকক আমাৰ মানে ভিডিঅ' এতিয়া আমি গৈ আছোঁ মানে হেৰিয়লৈ সৰিয়হখিনি দেখুৱাবলৈ আপোনালোকক চাই থাকক বেছি ফুলি আছে বুলি কৈছে সেইফালে আৰু আমি সেইফালে যাওঁ এতিয়া যদি মানে আমাৰ পেজটোলৈ বা নহয় ইউটিউব চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু নাই কৰা কোনটো সেইটো চলি আছে আৰু এইফালে মাছ বৰাবৰ আমাৰ পানী নাই এতিয়া আমি গৈ আছোঁ সৰিয়হ ভালকৈ ফুলাখিনি চাবলৈ এই দেখুৱাব ভালকৈ এইটো কোৱা এইটো কোৱা এবাৰ পানী উঠোৱা হয় সেয়া পানী আমাৰ সেয়া পানী এইটো কোৱা আৰু এইটো সৰিয়হ একদম মজা ফুলি আছে
এইখিনি আৰু মজা চলি আছে আৰু ইমান ভালকৈ দেখা নাই আৰু ন অকণমান আগলৈ গৈ দেখাওঁ হা হে কি কৈছ ভিতৰলৈ সোমাই যাব লাগিব আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থেংক ইউ